দেওমালীসমূহৰ আগে আগে আপুনি নাহৰকটীয়াৰ দিহিং নৈৰ পাৰৰ সূৰুজৰ উজ্জ্বল পোহৰত জিলমিলাই থকা নামফাকেৰ সোণালী পেগোটাসমূহ এবাৰ দৰ্শন কৰি আহিব পাৰে। এইবাৰ জয়পুৰৰ চাহ বাগানৰ সেউজীয়াৰ সৈতে মিতিৰালি পাতি নীলা নিৰ্মল পানীৰ খৰস্ৰোতা দিহিং নৈখনৰ পাৰে পাৰে কিছু দূৰ আগবাঢ়িলে অৰণ্যৰ গোন্ধে আপোনাক মতলীয়া কৰিব। এইবাৰ ওখকৈ হলম মেকাইৰ ফাকে ফাকে বৈ অহা বনৰীয়া বতাহ আৰু পুতুংকৈ আহি ওলোৱা পাহাৰীয়া জুৰি একোটাত মাছ মাৰি থকা নক্তে জনগোষ্ঠীৰ ডেকাহঁতৰ সৈতে কথাৰ মহলা মাৰি ভাগৰ পলোৱাৰ চেষ্টা কৰিলে সিহঁতে আপোনাক ৰাস্তাটোৰ বিষয়ে সবিস্তাকৈ বৰ্ণনা কৰিব। এইখিনি কথা ভালদৰে শুনিব, কিয়নো শুকান জৰি পাৰ হোৱাৰ পিছতে যিকোনো মুহূৰ্তত ওপৰলৈ এঢলীয়াকৈ উঠি যোৱা হাবিতলীয়া বাটচোৱাত ফুটুকী বাঘ অথবা কাণ জোকাৰি থকা মখনা এটাৰ সৈতে আপোনাৰ ভেটাভেটি হ'ব পাৰে। এঢলীয়া বাটচোৱা উঠি এইবাৰ ঘন অৰণ্যানীৰ মাজত এটা প্ৰাচীন মন্দিৰ। পূজাৰীৰ সৈতে হয়তো মুখামুখি আপোনাৰ নহ'বও পাৰে। পিছে মন্দিৰৰ চিকুণকৈ ৰখা মজিয়াত চৌপাশৰ ঘনঘোৰ অৰণ্যৰ শোভা উপভোগ কৰি খন্তেক বহিলে এক প্ৰশান্তিয়ে আপোনাৰ বুকু জোৰ কৰি তুলিব। ইয়াত পিছে বেছি দেৰি কৰিব নোৱাৰি, কিয়নো গহন মনৰ মাজে মাজে বেছ কিছু দূৰ গ'লেহে লাহে লাহে মানুহ থকাৰ উমঘাম পোৱা যায়। এইবাৰ বন বিভাগৰ আটক ধুনীয়া অৰ্কিড গৃহ এটাৰ কাষেৰে ৰাস্তাটো দুটা ভাগত বিভক্ত হৈ পৰিছে। এটা ৰাস্তা খুঞ্চা চহৰখনলৈ উঠি গৈছে আৰু আনটো পাতলীয়া হাবি এখন পাৰ হৈ কলকলাই থকা পাহাৰীয়া নৈ এখন অতিক্ৰম কৰি অসম অৰুণাচল সীমান্তৰ তালাচী চকীত গৈ খুন্দা পাইছেগৈ। খঙাল যেন লগা পিছে কথা পাতিলে মৰম লগা বগী তজবজীয়া অৰুণাচলী মহিলা পুলিচ এগৰাকীয়ে আপোনাক স্বাগতম জনাব। দৰকাৰী কাগজ পত্ৰ পৰীক্ষাৰ পাছত আপোনাৰ নাম তথা গাড়ী নম্বৰ আদি লিপিবদ্ধ কৰি আপুনি দেওমালী প্ৰৱেশ কৰিব পাৰে। দেওমালীৰ পৰা প্ৰায় 7 কিলোমিটাৰ সুন্দৰ কফি প্লেণ্টেশ্যন এটাৰ মাজেৰে গ'লেই আপুনি দেখিব মনোমোহা নৰোত্তম নগৰ। এই নৰোত্তম নগৰতে আছে প্ৰখ্যাত ৰামকৃষ্ণ মিছন স্কুলৰ সুন্দৰ চিকুণ চৌহদ। ইয়াৰ আশে পাশে আছে প্ৰায় 12 ফুট ওখ বুদ্ধ মূৰ্তি আৰু 18 ফুট ওখ স্বামী বিবেকানন্দৰ প্ৰতিমূৰ্তি। এই কাষৰী কাটি যোৱা ৰাস্তাটোতে কোৱা হয় বিবেকানন্দ মাৰ্গ। নৰোত্তম নগৰৰ কাষেৰে বৈ যোৱা বুঢ়ীদিহিং নৈৰ পাৰত চাহ বাগিচা এখনৰ মাজত আছে 18 ফুট ওখ ভগৱান শিৱৰ মূৰ্তি। ইয়াৰ লগত চাব পাৰে সুন্দৰ গীৰ্জাঘৰটো, সুন্দৰ পৰিৱেশত থকা শান্তিবন আৰু আশে পাশে থকা শান্তিপ্ৰিয় নক্তে মানুহৰে ভৰা গাঁও।
দেওমালীৰ সৌন্দৰ্যই নিশ্চয় আপোনাক মোহিত কৰিব। বৰ্তমানে অসমৰ নাহৰকটীয়াৰ পৰা ৰাস্তা চোৱা সিমান ভাল নহয় যদিও এই অদ্ভুত ৰাস্তা চোৱায়ো আপোনাক এক বিশেষ যাত্ৰাত পোৱা যায়। গতিকে আহিবচোন এবাৰ দেওমালীলৈ।